কি দুখ লগা দৃশ্য ৰামায়ণখনৰ কি দুখ লগা দৃশ্য কেনেকৈ পুত্ৰ শোকত দশৰথজাটো মৰি থাকিলে চাচোন আয়ো সেই নতুনতে বিয়া পাতি পেলাই সেই হাবিদৰালে চাচোন কেনেকৈ ককায়েকটোৰ পিছত সেই লক্ষ্মণ সেই ভায়েকটো ল মাৰিছে আমাৰ ইয়াত হোৱা হ'লে চিধা সেই নবৌৱেকৰ লগত কিবা লেটিপেটি আছে বুলিয়ে ক'লেহেঁতেন আৰু এনেও আমাৰ ইয়াত মানুহবিলাকে ভাল কথা চিন্তা নকৰে সেই ৰামায়ণৰ যুগ বুলিহে সেই হাৰিলে পায় ইমান দুখ লগা দৃশ্য এইখন ৰামায়ণ আমাৰ গাঁৱত হোৱা হ'লে তিনি লুটি খাই পেলাই সেই ৰামায়ণৰ লগতো সেই মহাভাৰতো মিক্স হ'লহেঁতেন আমাৰ গাঁৱৰ মানুহবিলাকৰ যে কথা বোৱা এইখন ৰামায়ণ গুচি পেলাই সেই বাঁহৰ তল হ'লহেঁতেন এনেও বাৰু ৰামে লক্ষ্মণে সেই বাঁহৰ তলৰ সেই গছৰ তললৈকে গৈছেগৈ বাৰু সেই আমাৰ ইয়াত হোৱা হ'লে এই ৰামায়ণৰ সেই বাঁহৰ তল গছৰ তল বাদেই দে ৰামকে লক্ষ্মণকে নি পেলাই যে পেলাই আৰু কি তললৈ চাগে থৈ আহিলেগৈহেঁতেন ঠিকনা নাই মা তই ধুনীয়াৰ পৰা কি কানি কানি বলকি আছে দেউতাই মই ভয় খাই গ'লো দেউতাই মোক কৈছে যাচোন যা মাৰে ৰামায়ণহে চাই আছিলে কানি থকা শুনিছোঁ দেখোন ভূতে পালে নেকি বোলে মাৰক বাপেৰে ভাল কথা চিন্তা কৰিব পাৰে জানো মোক ভূতে পোৱা মোক সেই ৰাক্ষসে পোৱা মোক সেই দূতেই পোৱা বাপেৰে সেইবোৰহে ভাবিব পাৰে ভাল কথা মোক লৈ চিন্তা কৰিব নোৱাৰে তোৰ বাপে যা কগে যা সেই ৰামায়ণত সেই দশৰথ মৰিলে যা সেই দশৰথ মৰি পেলাই দশৰথ ভূত হৈ পেলাই সেই মোক টেটু চেপা দি ধৰিছেহি যা কগে বৰ ভাল পাব শুনিলে মোৰ জীয়টো যোৱালেহে তেওঁ বাট চাই আছে যা কি তেলকে চাই আছে মোৰ ফালে এইজনী বাপেকৰ সেই লিটিকা এজনী সেই অ' কথা তত তোৰ কথা তত সেই নাৰদৰ বিনখনৰ কথা এজনী সেই বাজি ফুৰোতে যায় যা কগে যা বাপেক দশৰথে যে মাক টেটু চেপা দি ধৰিলে বুলি যা চি কেমেৰা তোমাৰ গালি যি সোপা সেই দশৰথে যে সেই টেটু চেপা দি ধোৱাটো দূৰৰে কথা সেই একদম আঁতৰতে পলাই পত্তং দিব দেই তোমাৰ যি সোপা গালি নগাধাৰী কি ভূ ভূ আছে কি ভূ ভূ আছে এইজনী এই ভূ ভূৱা চৰিত্ৰটো আৰু সেই কুদুৱে বৰ লগতে ভূ ভূৱা চৰিত্ৰটো আৰু একদম বাপে কপাত নকল পুৰা যা মোক ৰামায়ণ চাবলৈ দে এইখিনি ৰৈ পেলাই সেই তেলকে চাই পেলাই ভূ ভূৱাই নাথাক ৰাইহঁতৰ মাক তুমি কেলে কান্দি আছিলা মই আকৌ ভূতে পালে বুলি পঠিয়াইছিলো বোলো যাচোন মাৰে ৰামায়ণহে চাই বহি আছিলে এতিয়া তুমি কান্দি থকা শুনিছো কিবা হ'ল বোলো ভূতেই পালে নেকি মোক ভূতে টেটু চেপা দি পেলাই মোক কন্দুৱাব নালাগে নহয় সেই আপোনালোক সেই বাপেক জীয়েকলৈকে সেই ভূত দুটাৰ লগত থাকিলে মোক আৰু বেলেগে ভূত কেলে মোক সেই ৰামায়ণত সেই দশৰথ মৰি পেলাই সেই টিভিটো ফালি পেলাই আহি মোক সেই টেটু চেপা দি ধৰিলে বুলি ভাবিলেহে নি আপুনি আপোনালোক দুটা ভূততকে মোক আৰু বেলেগ ভূত নালাগে আৰু কন্দুৱাবলৈ দুইটা জুলুকা পানী খুৱাইছে মোক এজনে পৰীক্ষাত সেই নম্বৰ শেষ হ'ব পাৰে আৰু বাপেকৰ কথা নকয় আৰু দশৰথ মৰিলে নেকি মোৰ চাওঁ তেনেহ'লে ৰামায়ণখন দেই মাইনা বহি লৈ তুই চাই ৰামায়ণখন ভাল কথা শিকিবি মই ৰামায়ণ চাই বেয়া পাওঁ এনেও মই ৰামায়ণ সেই এতিয়ালৈকে এটা এপিছডো চায়ে পোৱা নাই বাইদেউ তুমি হ'বলা ধৰ্মীয় চিৰিয়েলবোৰ চাবা নগাধাৰী তোমাৰ পৰা মই ইমানখিনি আশা কৰাই নাই তুমি সেই ৰঙিলী নে পমিলি সেই চিত্ৰহাৰ তুমি সেইবিলাকৰহে মানুহ সেই ল'ৰা ছোৱালী সোপোৱা নাচোন বাগুন চাই পেলাই সেই তুমি ধিন্দুকিটো মাৰি থকা মানুহে তুমি সেই অজামিল বাপেকৰ জীয়েক সেই তুমি প্ৰহ্লাদ হ'বা সেই তুমি সেই একে অজামিলে হ'বা তুমি ময়ো বৰ ভাল নাপাওঁ ৰামায়ণখন এতিয়া সেই দশৰথ মৰিলে বুলি কোৱাৰ কাৰণেহে বহিছো মাইনা তইনো ৰামায়ণখন কেলে বেয়া পাওঁ নকওঁ ক'লে আকৌ এই মায়ে জকজকাই আহিব যিহে অনবৰতে মোক সেই নগাধাৰী নতেশৈ জহনী জাতি এইসোপা গালি পাৰি থাকে আকৌ সেইসোপা গোটেইসোপা বকিব নকওঁ আইদেউ কওক আহিলে যেতিয়া কৈয়ে থৈ যাওক আৰু সেই দশৰথ মৰিলে বুলি সেই বাপেক সেই ৰামায়ণ চাবলৈ বহিলে জীয়েকে সেই ভূতে পালে বুলি মোক চেকিং কৰিবলৈ আহিলে সিফালে সেই আচল ৰামায়ণখন শেষেই হ'ল সেই বেলেগ কিবাহে দি আছেগৈ ৰামায়ণ শেষ টিভিত আপোনালোকৰ ৰামায়ণকেইখনকে শুনোচোন কওক আইদেউ আপুনি বা ৰামায়ণ কেলে বেয়া পায় কিনো কম আৰু এবাৰ সেই স্কুলত অতি দৰ্পে হতলংকাৰ অৰ্থটো সুধিছিল সাহিত্য ছাৰে মই কৈছিলোঁ যে সেই ৰামে যুদ্ধ কৰিবলৈ যাওঁতে লংকাত ইমানেই বান্দৰে চান্দৰে গোটেই সোপা নি পেলাই দপালেগৈ মানে সেই লংকাখন আধা একেবাৰে সাগৰ তললৈকে বহি গ'ল সেয়ে চাগে অতি দৰ্পে হতলংকা বুলি কয় তেতিয়া আৰু ছাৰে যিটোহে জাপ দি মোক কোবাবলৈ ওচৰ পালেহি মানে তোক কৈছোঁ নহয় হনুমানেও চাগে সেইটো জাপ সীতাৰ ওচৰলৈ দিয়া নাছিলোঁ একেবাৰে মানে সেই একে জাপে আহি পেলাই একেবাৰে দগৰি পেলালে মোক আৰু
অতিকে দপদপোৱাৰ কাৰণে সেই লংকাখন হুতি গ'ল আকৌ মই সেইটো অৰ্থতে কৈছিলোঁ মানে কি ভুল অৰ্থত কৈছিলোঁ অতিকে দপদপোৱাৰ কাৰণে সেই লংকাখন সেই হুতি পেলাই সাগৰৰ তল পালেগৈ সেইটো কাৰণে অতি দৰৱে হতলংকা বুলি কয় আকৌ মই ক'ত নমৰোগে ঐ নাম নোমোৱাতি তই স্কুলত কাৰ জীয়েক বুলি ক তই ভুলতো মোৰ নাম নল'বি দেই তই বাপেৰৰ নাম ল'বি তই বাপেৰৰ জীয়েক বুলি কবি মোৰ নাম যে তই নল'বি ঐ সেইটো উত্তৰত সেই মাষ্টৰ সেই মাটি ফাটি পেলাই সেই সীতাগতে সেই তল পোৱাকৈ নাই নে বাৰু অতি দৰৱে সেই তহঁতৰ সাহিত্য চাহ হোৱা নাই নে বাৰু সেই মাষ্টৰজন বাৰু সেই হুতি পেলাই তোৰ প্ৰশ্নৰ উত্তৰত সেই হুতি পেলাই বা সেই মাটিতল পোৱাকৈ নাই নে কৃষ্ণ কৃষ্ণ চেচকে পেলাইছ আৰু দেই ঘৰটো চেচকে পেলাইছ তই স্কুলো এতিয়া দেখিছোঁ একেবাৰে তিনিলুটি খোৱাবি আৰু জুই লাগতি কোনটো নাকেৰে মই মোৰ মা ঘৰখনলৈ তোৰ স্কুলৰ মুখৰ আগেদি যাম বাৰু তই কচোন তোৰ কথা কাৰণে মোৰ কেতিয়াবা এনেকুৱা লাগে মোৰ যেন একদম মেথাটো সুলকি মাটিত সৰি পৰিব মোক যেন মেথাটোৱে মাত লগাই থৈ যাব বাইদেউ আপোনাৰ জীয়েকৰ লগত মই একেটা ঘৰত থাকিব নোৱাৰোঁ আৰু একেবাৰে মানে তোৰ সেই কান্দৰ কাৰখানাবোৰত মোৰ মানে একদম মূৰটো সেই পেলুৱে পেট পকোৱা দি আকো পাকো কৰি পকাই আহে একদম মানে গোটেই চব ফালৰ পৰা মানে তই পৃথিৱীখন মোৰ মুদা মাৰি আনিছ আৰু সেয়া সিদিনাখনি বিদেশলৈ যোৱাতে মুদা মাৰিলি সেই ৰঙা বগা বিদেশী ল'ৰাটো পথাৰলৈ নি পেলাই সেই মৈত উঠাই গোটেইটো চাল বাকনি এৰাই সেই বাংখতি বাংখন কৰি লৈ আহিছে ঘৰলৈ এতিয়া সেই মাষ্টৰ স্কুলত তোৰ উত্তৰ শেষ সোপা কোনটো নাকেৰে মই মানে এতিয়া তোৰ স্কুলৰ মুখৰ আগেদি মই মোৰ মাৰ ঘৰখনলৈ যাওঁ বাৰু তোৰ সেই স্কুলৰ ফিল্ডৰ সেই গৰুকেইটাই মোক দেখিলে এতিয়া ফিচিংকৈ হাঁহিব সেয়া চা অসমৰ প্ৰথম জধামুখতো মাকজনী গৈছে চা মুঠতে তই চেচকৈ পেলাইছ মুঠতে একদম চাগে সেই তোৰ স্কুলৰ ফিল্ডৰ সেই গৰুৰ পৰা ছাগলীলৈকে তোক চবেই চিনি পালে আৰু তাকেহে এই গজমুখটো আগত এতিয়া সেই বাপেকটো বেয়াকৈ ক'বলৈও বেয়া এইজনে চল পাব শুনিলে এই যৎকুটৰ ঘাই এই বাপেকটো এই নগাধাইটোক লাই দি মূৰৰ ওপৰত তুলি ল'লে এইটো মূৰৰ ওপৰত তুলি ল'লে আৰু তেওঁ নিজেও বুঢ়া কালত তেওঁ ৰামায়ণ চাই বেয়া পায় কমটিটো নে ৰেখাই অমিতাভ বচ্চনে চিনেমা এখন টিভিত দিয়কচোন একদম শুনি ওলাবহি আইঅ 20 টাইটটো হৈ যিটো ডিজাইনত সেই চকীখনত বহি ল'ব ৰেখাই অমিতাভ বচ্চনে সেই টিভিত নাচিবলৈ নাপায় তেওঁ মুচৰ তলত যি মিচি হাঁহি এতিয়া কোন বিজনীলে মনত পেলাই বা সেইখন হাঁহি মাৰে মই পিক পাককৈ চাই থাকোঁ নহয় তেওঁ ভাবে নেদেখে মই নেদেখোঁ বুলি ভাবে মই পিক পাক চাই থাকোঁ নহয় তেওঁ যিখন মুচৰ তলত মিচিং মাছাই হাঁহি ৰেখাই অমিতাভ বচ্চনকে চাই পেলাই সেই মহাৰাষত সেই শ্ৰীকৃষ্ণতো সেইখন হাঁহি নামাৰে কিজানি আগৰ ভাল পাই একেজনীলৈ মনত পেলাই হাঁহে চাগে আকৌ এতিয়া সেই জীয়েকজনী সেইজনী সেই একেটা ফুটতে উঠিলে এইবোৰ ৰামায়ণ মহাভাৰত সেইবোৰ সেই বিজ্ঞানৰ চিৰিয়েলবোৰ সেইবোৰ তাই বেয়া পায় সেই দেওবাৰে সেই ৰাতিপুৱা দে সেই ৰঙিলী নে পমিলি সেইখন চাব তাই আকৌ সেই চিত্ৰহাৰ সেইখন সেই দুখন হ'লে জীয়েকে একেবাৰে চুৰ কৰি সেই বেৰা ফুটাই দি জুপি হ'লেও চাব এইজনী বাপেকৰ ফুটতে উঠিলে এইজনী এতিয়া মুখ ফুটাই ক'বলৈহে বেয়া পাইছোঁ এইটো মনে থাকা সেই কিনো নোহোৱা নোপোজা সেই নাচোন নাবুত কথাবোৰ গাই থাকা সেই তুমি মই সেই ৰামায়ণ আগৰ পৰাই বেয়া পাওঁ মই বেলেগ এটা কথাৰ কাৰণেহে মই ৰামায়ণখন বেয়া পাওঁ মইতো চিনেমা আগৰ পৰাই ভাল পাওঁ মই সেই আজাদত থকাৰ পৰাই মই চিনেমা চাই ভাল পাওঁ মই ৰামায়ণখন বেয়া পাওঁ কেলে এই ৰাতিপুৱা বেলা এই দেওবাৰে টিভিটোৰ মুখৰ আগত কিমান সোপা মানুহ বহেহি বাৰু এই চাহে তামোলে কমটি সোপা খৰচ হয়নে এই ক'ব গ'লে সেই অতি দৰপে হতলংকা সেই লংকাখন যেনেকৈ সেই বান্দৰৰ সেনাৰ দপদপনিত বোলে সাগৰ তুলিব লাগে সেই মোৰো সেই ভয়হে হয় কাহানিবা সেই দেওবাৰে গোট খোৱা সেই মানুহসোপা দপদপনিত সেই আমাৰ চৰাঘৰটো সেই বহি গৈ সেই ব্ৰহ্মপুত্ৰৰ তল নাপালেগে হ'ল আৰু দেই এই বাল্মীকিয়ে ৰামায়ণ লিখিত হৈ গ'ল আৰু মই এই চাহে তামোলে খৰচ কৰি একেবাৰে সমূহ লঞ্চে ডুবি গ'লো আৰু দেই এখেতে মানে সেই আলহী বেয়া পায় মানুহ বেয়া পায় এই মানুহ বেয়া পোৱা জীয় এইজনকহে দেখিলোঁ আৰু দেই আপুনি সেই ভূত নে কি বাৰু সেই ভূতকে ভাল পাব মানুহ বেয়া পায় যদি সেই ভূতকে ভাল পাব এই জীয়েকজনীটো সেই ভূত বনালে যোৱাগেই ভাল হ'ব পায় এই কোধা কেমেৰা চিচি কেমেৰাৰ মাজত সেই দন চাই থাকি লাভ নাই প্ৰতিখন দনতে মই এনেও সাঙু খাওঁৱেই মই অকণমান সেই ভাল হ'লে সেই মা জীয়েক অকণমান বেয়া হ'লে দেউতা জীয়েক ৰৈ থাকিলে সেই মোক দেখি থাকিলে মোকেহে বকি থাকিব আঁতৰি দিয়াই ভাল আৰু